নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক মই দেখুৱাম আধাৰ কাৰ্ডৰ যেটো আপোনালোকে যদি চেক কৰিব বিচাৰে বা ডাউনলোড কৰিব বিচাৰে তো কেনেকৈ কৰিব। নতুন যেটো প্ৰচেছ আহিছে তেনেকৈ চাওক। প্ৰথমতে আপুনি UID টো সাৰ্চ কৰি কেনে তাৰ আধাৰ কাৰ্ডৰ যেটো ৱেবছাইট হয় UID টো আপোনালোকে ওপেন কৰি লওক। তাৰপিছত আপোনালোকে তাত কি কৰিব লাগিব চাওক। তাৰপিছত আপোনালোকে চেক ষ্টেটাছ যেটো আছে, চেক আধাৰ ষ্টেটাছ আপোনালোকে বনাইছিল এতিয়া হৈছে না নাই তাকে চাবৰ কাৰণে বা ডাউনলোড কৰিবৰ কাৰণে ইয়াত ক্লিক কৰাৰ লগে লগে নেক্সট এখন পেজ এখন খোলা খাই যাব। ঠিক আছে, সময় হলে চাওক খোল খাই গৈছে। খোল খোৱাৰ পিছত এতিয়া লগইন দেখাইছে। লগইন আপোনালোকে কৰিব নালাগে, জাষ্ট আপোনালোকে কি কৰিব ডাউনলোড কৰিব। চ' ডাউনলোড কৰি ডাউনলোডত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন পেজ খোল খাইছে। এটা আধাৰ নম্বৰটো আপোনালোকৰ ওচৰত নাই। চ' এনৰোলমেণ্ট আইডিটো কেনেকৈ চাৰ্চ কৰিব। প্ৰথমতে যিটো এনৰোলমেণ্ট আইডি আছে সেইটো আপোনালোকে সুন্দৰভাৱে লিখি দিয়ক। 2790 এনেকৈ কিবা এটা থাকে আৰু এনেকৈ লিখি দিয়ক। ইয়াত দিছে 28 ডিজিট দিব দিছে। 28 ডিজিট নাথাকে এনৰোলমেণ্টটো, তাৰ কাৰণে আপুনি কি কৰিব ডেট দিব লাগিব, সময় দিব লাগিব, সকলো দিব লাগিব। প্ৰথমে আপোনাৰ এনৰোলমেণ্ট আইডিটো আপোনাৰ লিখি লওক। লিখা হোৱাৰ পিছত আপোনালোকে কি কৰিব চাওক। লিখা হৈছে তাৰপিছত আপোনালোকৰ চনটো দিব। প্ৰথমতে চন দিব 2022, তাৰপিছত মাহ দিব, তাৰপিছত তাৰিখটো দিব। ঠিক আছে, তাৰপিছত যিটো সময় আছে সেই সময়টো দি দিব। তাত দি দিয়াৰ পিছত আপোনাৰ কেপচাটো দি দিব। দি কেনে চেণ্ড OTPত ক্লিক কৰিব। OTPটো অহাৰ লগে OTPটো বহাই দি কেনে আপোনালোকে ডাউনলোড কৰিব পাৰে। ঠিক আছে, এনেকৈ আপোনালোকে আধাৰ কাৰ্ডখন নতুন প্ৰচেছত আপোনালোকে ডাউনলোড কৰিব। এটা কথা মনত ৰাখিব, আপোনালোকে এনৰোলমেণ্ট আইডিটো লিখাৰ পিছত তাৰপিছত আপোনালোকৰ চন দিব লাগিব। চন 2022 বা 21 যিটো আছে 2022 দিব লাগিব। তাৰপিছত মাহ দিব লাগিব, তাৰপিছত তাৰিখটো দিব লাগিব। যদি আপোনালোকে ফাৰ্ষ্ট তাৰিখ দিয়ে, তাৰপিছত মাহ দিয়ে, তাৰপিছত যদি আপোনালোকে চনটো দিয়ে, তেনেহ'লে আপোনালোকৰ শ্ব' নকৰিব। এইখিনি কথা মনত ৰাখিব যিটো এনৰোলমেণ্ট আইডি আছে যিটো। ঠিক আছে, আপোনালোকে এনেকৈ দি কেনে আপোনালোকে কেপচা দি কেনে আপোনালোকে ডাউনলোড কৰিব পাৰে বা আধাৰ চেক কৰিব পাৰে। ষ্টেটাছটো বহুত সুন্দৰ, বহুতে নাজানে এইটো বস্তু। চ' ফাৰ্ষ্ট টাইম ময়ো কনফিউজ আছিলোঁ এইটো কেনেকৈ ছাইড প্ৰব্লেম বুলি ভাবিছিলোঁ। এইটো ছাইড প্ৰব্লেম নহয়, আচলতে এইটো এনেকৈ ছেট কৰা আছে। ঠিক আছে, তো এইখিনি আপোনালোকে কৰিলে এনেকৈ কৰিব পাৰে, কোনো ধৰণৰ অসুবিধা নহয়। চ' আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন ভিডিঅ' আপোনালোকৰ লৈ আহিম আৰু আজিৰ কাৰণে এইখিনি, ধন্যবাদ।